নমস্কাৰ সকলোকে। দৈনন্দিন জীৱনত মোৰ লগত থকা এজন ব্যক্তি, তেওঁ এই সমাজৰ বৰ্তমান যিবোৰ ঘটনা চলি আছে, দেশত বৰ্তমান যিবোৰ ঘটনা চলি আছে, সেই ঘটনাবোৰ দেখি তেওঁ মোক এদিন ক'লে যে মোৰ ভণ্টিক যদি কোনোবাই ৰেপ কৰে মই তাক মাৰি পেলাম। হয়, সেইটো হয়, অৱশ্যে ময়ো কৰিম। একোজন ভণ্টিৰ বাবে একোজন দাদীয়েকে এনেকুৱা কথা কোৱাটো স্বাভাৱিক। কিন্তু আমাৰ দেশত বা আমাৰ ৰাজ্যত এনেকুৱাও কিছুমান ছোৱালী থাকে যিবোৰ ছোৱালীৰ ককায়েক নাথাকে, ভায়েক নাথাকে। এনেকুৱা ছোৱালীও আছে যিবোৰ ছোৱালীৰ পিতৃ অকালতে ঢুকাই যায়। সেই ছোৱালীবোৰৰ কি হ'ব? তেনেকৈ মই তাক যেতিয়া এই কুৱেশ্যনটো সুধিলোঁ, তেতিয়া সি অলপ ভাবি ক'লে যে বাদ দি বেলেগৰ কথা, নিজৰটো ঠিকে ৰাখি ল'ল, বেলেগৰটোনো কি আছে। কথাষাৰ ইমান এটা ভাল নালাগিল। কথাষাৰ মই ভাবিলোঁ আৰু এটা ধাৰণা কৰিলোঁ। এই ধাৰণাটো চাগে ভুলো হ'ব পাৰে, আপোনালোকে ভাবিলে নিশ্চয় গম পাব। ধাৰণাটো এনেকুৱা ধৰণৰ যে আমি মানুহবোৰ আচলতে নিজৰলৈ বেছি ব্যস্ত হৈ পৰিছোঁ নেকি? নিজৰ আনৰ কথা আমি নাভাবোঁ নেকি? যাৰ ফলত আমাৰ সমাজত, আমাৰ দেশত, আমাৰ ৰাজ্যত এনেকুৱা ধৰণৰ ভয়ানক উদাহৰণ আমি দেখিবলৈ পাই আছোঁ। এই বেয়া ঘটনাবোৰত বহুতো বেয়া কৰ্ম জড়িত হৈ আছে, কিন্তু ইয়াত চাগে এইটোৰো অলপ হ'লেও প্ৰভাৱ পৰিছে, যাৰ ফলত ইমান ডাঙৰ ঘটনা হ'বলৈ ধৰিছে। আমি আমাৰ সমাজখনক আগবঢ়াই নিব লাগিব। আমি বিবেচনা কৰিব পাৰিব লাগিব যে আমাৰ ৰাজ্যত, আমাৰ দেশত কোনবোৰ ভুল হৈ আছে, যাৰ ফলত অইন কাউণ্ট্ৰিবোৰত হোৱা নাই, আমাৰ কাউণ্ট্ৰিত হৈছে। এইবোৰ চৰকাৰে আমাৰ বিবেচনা কৰিব লাগিব, লগতে আমিও তাত যোগ দিব লাগিব আৰু বিবেচনা কৰি আমি আমাৰ যিবোৰ ঘটনা হৈ আছে সেইবোৰ আমি গুচাব পাৰিব লাগিব আৰু আমি আমাৰ দেশখনক, আমি আমাৰ ৰাজ্যখনক সুপথলৈ নিবলৈ চেষ্টা কৰিব লাগিব। সেইবুলি মই তেওঁক বেয়া বুলি কোৱা নাই, সেই ব্যক্তিজনক মই বেয়া বুলি কোৱা নাই, কিয়নো আমাৰ অসমতে যদি চাবলৈ যাওঁ, মোৰ মায়ে হওক বা আমাৰ বহুত এনেকুৱা গাৰ্জেন আছে যিয়ে আমাক সৰুৰে পৰা এটা কথা কৈছে। এইটো জাষ্ট এটা উদাহৰণ। সৰুৰে পৰা আমাক এটা কথা কৈছে যে তই তাতকৈ বেছি নম্বৰ পাব লাগিব, 1 নম্বৰ হ'লেও তই তাতকৈ বেছি নম্বৰ পাব লাগিব। আমাৰ এজন লগৰ বা লগৰীক সোঁৱৰাই তেওঁলোকে এইষাৰ কথা কয়। তেওঁলোকে ক'লে হয় যে নিজৰ যিখিনি কোৱালিটি আছে, সেই কোৱালিটিৰ জৰিয়তে এটা ভাল নম্বৰ পাবলৈ চেষ্টা কৰ। এই যিষাৰ কথা, এই কথাষাৰত নিজৰ ভাৱো অকণমান আছে, আৰু এই সৰু কথাৰ বাবেইতো আজি আমি যিবোৰ নৱপ্ৰজন্মবোৰ, তেওঁলোক এনেকুৱা মই সকলোকে কোৱা নাই, বহুত এনেকুৱা হৈ পৰিছে, যাৰ ফলত আমি এনেকুৱা ভয়ানক কাণ্ড হৈ থাকিও আমি একো কৰিব পৰা নাই। নিজে নিমখ তেলেৰে ভাত খাই, আমাক দালি ভাত খুৱাই স্কুললৈ পঠোৱা আমি আমাৰ মা দেউতাকো চাব লাগিব। আমি পঢ়াটো ভাল হ'ব লাগিব, লগতে আমি আমাৰ সমাজখনৰ কথাও ভাবিব লাগিব। কিয়নো মই এজন ছাত্ৰ, মই বিশেষ একো কৰিব পৰা নাই বৰ্তমানলৈ, কিন্তু মই আপোনালোকৰ মাজত সমাজৰ কিছুমান কথা এনেকৈ ক'বলৈ চেষ্টা কৰিম। তাৰ পৰা আপোনালোকক কিবা এটা দিবলৈ চেষ্টা কৰিম। কিবা এটা ভুল হ'লে আপোনালোকে মোক শুধৰাই দিব, যাৰ ফলত মই এটা উৎসাহ পাবলৈ চেষ্টা কৰিম। আৰু সেইবাবে মই ইউটিউবত এনেকুৱা ধৰণৰ ভিডিঅ' দিম বুলি ভাবিছোঁ। আপোনালোকে সহযোগ কৰিব। সেইখিনিয়ে, এনেকৈ কিছুমান কথা ক'বলৈ চেষ্টা কৰিম। ভুল হ'লে আপোনালোকে ক্ষমা কৰি দিব আৰু লগতে শুধৰণি কৰি দিব, মৰম দিব, ভাল পালে মৰম দিব, আৰু এইখিনি কৈয়ে মই ধন্যবাদ জনাইছোঁ।